মানি প্লেণ্টডাল মোৰ পাকঘৰত ৰুইছিলোঁ মানে লগাইছিলোঁ তাত এটা এনেকুৱা ফৰিং পৰি আছে পুৱাই আহি দেখিলোঁ তো ভিডিঅ'টো কৰিলোঁ আৰু পানীটো মই গমেই পাইছে কি পানী খাওঁ আজি মই অসমীয়া দাইল বনাম অসমীয়া মুগমাহ বুলি কওঁ আমি আৰু এয়া চয়াবিনৰ তৰকাৰী বনাম আৰু ঔটেঙাৰে মাছৰ জোল বনাম ঔটেঙা আৰু মাছ এনেকৈ জোল বনাম আৰু পটলৰ তৰকাৰী বনাম আজি চাহৰ লগত আছে গজা আৰু মুড়িৰ লাড়ু খাই ভাল পায়নে আপোনালোকে আমাৰ কিন্তু আনে প্ৰায়ে মুড়িৰ লাড়ুটো আনে এয়া গজা এটা আছিল পেহী আৰু মই ফালি খাইছোঁ কাৰণ ইমান মিঠা খাব নোৱাৰি যে সেইকাৰণে আৰু পুৱাই মিঠা খাব নালাগে এনে কিন্তু মই মানে খালোঁ আৰু ছোৱালীয়ে টিফিনত আজি ৰুটি নিব আটা মাৰি আছোঁ আৰু ইফালে সৰুজনী জানেই স্কুল যোৱাত কিমান বাহানা একদম পুৱা যাবলৈ মান্তি হৈ যায় ফাৰ্ষ্ট উঠিয়ে মানে তাই এনেকুৱাকৈ কান্দি কাটি মোৰ কাষ পাই আহি তাৰ